এয়া কি হয় আপোনালোকে নিশ্চয় ধৰিব পাৰিছে নহয় জানো চাওকচোন ৱাও এয়া হৈছে মানে কঁঠাল পকা কঁঠাল এই মোক একদম কঁঠালৰ গুটিটোৰ লগত এইফালে দলিয়াই দিব খুজিছে চাওকচোন এইফালে কঁঠালৰ গুটিটোৰ লগত মোক দলিয়াব বিচাৰিছে চোলা পেনা লাগিব হাঁহিছিও আৰু এইখিনি খাই যাওঁগৈ মানে শ্বুটিঙৰ কামত আৰু সেয়ে সকলোকে স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ আৰু কেনে আছে নমস্কাৰ অসম নিশ্চয় আপোনালোকে ভালে আছে নহয় জানো কি লাগে আৰু লাগে ল ইয়াৰ পৰা ল কঁঠাল খোৱাত ওস্তাদ কিন্তু খাব নাজানে কেনেকৈ খাই চাওকচোন অকল এই ওপৰে ওপৰে ৰসখিনি চুহি খায় তাৰপিছত বাকীখিনি চব দলিয়াই পেলাই দিয়ে নহ'লে বোলে ডিঙিত লাগি থাকে বোলে খালে কঁঠাল খোৱা মানুহ ডিঙিত লাগি এই এনেকৈ খাই দেখিছে নহয় A few moments later. আৰু দেখিছে নহয় মানে ইয়াত আহি অকণমান শ্বুটিঙৰ কামটো কৰিলোঁ আৰু এতিয়া মাল খাম দেখিছে অফিচাৰ চইচ তাকো চাওঁ অফিচাৰ চইচ शाबाश बेटा बहुत बढ़िया ভাবিছে চাগে আপোনালোকে পূৰা একদম অফিচাৰ চইচ বুলি না বটলবিলাক চাওক এইফালে এইটো এটা তাৰপিছত আৰু এটা ক'ত গ'ল জানো তাই লাগিলে মানে মিক্স কৰিছোঁ পেপচি আৰু কি বুলি কয় স্প্ৰাইট আৰু এইফালে চাওক মানে শ্বুটিংখিনি চাই আছে নিজে এতিয়া কেনেকুৱা লাগিছে জানো চাই আছে ফাৰ্ষ্ট টাইম আৰু দৰ্শক চাওক এইফালে দৰ্শক কিমান দৰ্শক আছে এইফালে দেখিছে নহয় মানে সিহঁতে বাৰে আমাৰ কেমেৰাৰ আগতে থাকে মানে কেমেৰাৰ আগফালে থাকে সেইকাৰণে মানে খেলি দিছোঁ আৰু হাল্লা নকৰিবলৈ কৈছোঁ হাল্লা কৰিলে একদম লাট মাৰি পঠাই দিম ঘৰত দিবৰ কাৰণে মানে চবে চুপচাপকৈ থাকিছে এতিয়া আৰু এতিয়া এটা মানে চিন ল'ম তাৰপিছত আজি আমি ভিডিঅ'টো সমাপ্ত কৰিম তাৰপিছত আৰু বাকীখিনি কেতিয়া হয় লাগিব চাগে এসপ্তাহমান শ্বুট কৰোঁতে তাৰপিছত মানে এডিটিঙত মানে 10-15 দিনমান লাগিব পাৰে আপোনালোকে একদম অপেক্ষা কৰি থাকিব দেই চাবলৈ কেনেকুৱা হয় আৰু ক'বতো নোৱাৰোঁ আমি নহয় জানো ফাৰ্ষ্ট টাইম আগতে কৈছোঁ নহয় জানো এইবাৰ ফাৰ্ষ্ট টাইম মানে আমি শ্বৰ্ট মুভি অৰ্থাৎ শ্বৰ্ট ফিল্ম মানে এটা বনাই চাম বুলি ভাবিছোঁ কেনেকুৱা হয় নাজানো আশীৰ্বাদ কৰিব আশা কৰোঁ ভালেই হ'ব লাগে নহয় জানো কেনেকুৱা লাগে এতিয়াতো ক'ব নোৱাৰি এডিটিঙতহে গম পাম কি হয় কি নহয় আৰু কিজানি এডিটিঙত যদি কিবা বাকী থাকি গৈছে আৰু শ্বুট কৰিবলগীয়া হ'ব পাৰে কেতিয়াবা আমাৰ আজিৰ শ্বুটিংটো মানে ইয়াত যিখিনি কৰিবলগীয়া আছিলে সেইখিনি হৈ গ'ল এতিয়া মানে লোকেশ্যন চেঞ্জ কৰি আছোঁ যিহেতু কাহিনী মতে লোকেশ্যন চেঞ্জ কৰিবলগীয়া হৈ আছে সেইকাৰণে মানে এতিয়া গৈ আছোঁ আমি আৰু বাকীকেইটা আগত গ'ল এতিয়া মানে তাতকৈ আৰু অকণমান শ্বুট কৰোঁ যিহেতু টাইম আছে নহয় জানো দেই লাগি যা কুকুৰা মৰি যাব দেই A few moments later. আৰু বন্ধুসকল সকলোৱে ঘৰা গুচি গ'ল মানে শ্বুটিং আজি মানে শেষ কৰিলোঁ শ্বুটিঙৰ প্ৰগ্ৰেমটো আৰু এটা চিন বাকী আছে অহা কাইলৈ কৰিম নে কেতিয়া কৰিম আৰু মুঠতে আৰু সেয়ে এতিয়া এই ট্ৰাইপডডালো থৈ দিওঁ আৰু লগতে ভাত চাত খোৱা নাই একদম ৰাতিপুৱাই ভাত খোৱা ভোকো লাগি আছে অকণমান কি খুৱাই জানো আমাৰ মালিকনে একদম বহি ভালকৈ চাই আছে চাওকচোন বা কি খুৱাবি ন হা হে কি কয় একো নোখোৱাই বোলে তেনেকৈ হয় নেকি নহয় জানো কি একো নোখোৱাই ভাত শাক কিবা আছে যদি দিয়া মিঠাই চিঠাই আনিছে নেকি বজাৰৰ পৰা দিয়া মই বোলো কি বাজিছে সেইফালে বাৰ্থডে চলি আছে বোলে একদম ধামাকা হৈ আছে মানে ভাগিন ল'ৰা এটাৰ মানে বাৰ্থডে আছে সৰু এবছৰ হৈছে আৰু তাৰে মানে পূৰা ধুম ধাম কি ফুটাই আছে জানো ফটকা ফুটাইছে নে বোলে নে কি ফুটাইছে বম ফুটাইছে পূৰা বেলুনহে ফুটাইছে তাকে মানে ইমান জোৰ বাজিছে বেলুন ফুটাটোকে আজি মানে চেণ্ডেল ল'ম বুলি ভাবিছিলোঁ দুযোৰ চেণ্ডেল আছে দুযোৰো খতম মানে এইযোৰো চাওকচোন একদম ইফালে ফাটি গ'ল ইফালে
ফিটাডাল অকণমান ক'ৰবাত লাগিলে ওলাই যায় আৰু সেই মানে চেণ্ডেল এযোৰ আনিম বুলি ভাবিছিলোঁ এতিয়া সন্ধিয়াও হৈছে মেইন বজাৰটো নাপামে চাগে মানে আজি সাপ্তাহিক বজাৰ আছিলে সেইটো নাপামে চাগে কিন্তু দোকানৰ পৰা আনিব লাগিব খোলালে ল'ৰা এটাৰ মানে দোকানত চেণ্ডেল চোলা কাপোৰ চব পায় তাৰ পৰাই বুটলি লৈ আহিব লাগিব আৰু নহয় জানো বুটলি মানে পইচা দি আনিব লাগিব ক'তনো এনে দিব ऐसे कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी আৰু সেয়ে মানে কি কৰোঁ এতিয়া যাওঁনে কি কৰোঁ অকণমান হাত ভৰি ধুই ল'ম পূৰা লেতেৰা হৈ গৈছে মানে গোটেই হাত ভৰি দেখিছে নহয় লেতেৰা আৰু বজাৰত নগ'লোঁ ৰাতিপুৱাই অকণমান গৈছিলোঁ তাৰপিছত দুপৰীয়া যাব নোৱাৰিলোঁ কাৰণটো হৈছে সকলোৱে গৈছিলোঁ আজি শ্বুটিঙৰ কামখিনি অলপ কৰোঁ বুলি আৰু সেয়ে কৰি আহিলোঁ এতিয়া মানে হাত ভৰি ধুই অকণমান কিবা খাই লওঁ আৰু তাৰপিছত যাওঁনে নাযাওঁ জানো বাৰ্থডেত কিনো দিম একো পইচা টকা নাই আমাৰ মালিকখিনি যদি কিবা আনিছে দিব পাৰে এনেই মই চাব যাব লাগিব আৰু এতিয়া মানে অকণমান ইয়াত মানে চাওমিন অকণমান আনিছে ইয়াত দেখিছে নহয় তাকে মানে খাওঁ ভাত চাত নাখাওঁ সন্ধিয়া হৈ গ'ল একেবাৰে ৰাতিৰ সাঁজটোৱে খাম আৰু সেইকাৰণে চাওমিনটোকে অকণমান খাই দিওঁ তাকো মানে গাঁৱলীয়া মানুহটো নহয় জানো চামুচ দৰকাৰ নাই একদম ডাইৰেক্ট মানে ভগৱানে দিয়া ঈশ্বৰে দিয়া চামুচখনকে মানে ব্যৱহাৰ কৰোঁ আৰু খাই বৈ ওলাই আহিলোঁ এতিয়া যামগৈ মানে চেণ্ডেল এযোৰ চাবলৈ আৰু মুখখন কি হৈছে জানো চাইডে মানে মোৰ আৰু জিভাত একদম খা হৈছে তামোল খোৱাৰ কাৰণে হৈছে নেকি বেছিকৈ নে কি কাৰণে হৈছে ক'ব নোৱাৰোঁ আৰু কিবা এটা খালে মানে এনেকুৱা জ্বলা লাগে নহয় জলকীয়া খোৱা নিচিনা একদম জ্বলা লাগি যায় আৰু জলকীয়াটো ক'বই নালাগে ইমান জ্বলা লাগে মানে খালে আৰু বাৰ্থডেটো ইহঁতৰ ঘৰত আছে ইহঁতৰ ঘৰত মানে ভণ্টিৰ ল'ৰা এটা তাৰ বাৰ্থডে এবছৰ হৈছে তাকে মানে ইয়াত ধুমধাম কৰি আছে ঐ বেলুন ফুটা আৰু ফুটাচোন ধুমধামকৈ আৰু বাৰ্থডে বয় হৈছে এইটো হা কি লাগিছে এইবিলাক কি লাগিছে হা বেলুন ফুলাইছ হা ঐ তহঁতে কৰোঁ মাছ আৰে ৰাতুল কৰোঁ মাছ এইফালা এড়কো কি খাই আছে সি হা ভগৱান দিলোঁ আৰু চেণ্টাৰত গৈ লৈ আহিলোঁ এইয়া চেণ্ডেল এযোৰ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ এনেদৰে মানে আহিলোঁ ঘৰলৈ এতিয়া মানে চেণ্ডেলযোৰ পিন্ধি চাওঁ এয়া লৈ আহিছোঁ নয়া চপ্পল মানে দোকানীটোৱে কৈছে বোলে নতুন মাল আহিছে আৰু দামটো একদম এৰি দিয়া নাই 200 টকা লাগে বুলি কৈছিলে মই ক'লোঁ মোৰ লগত 200 টকাই আছে 20-30 টকামান ঘূৰাই দিয়ক আকৌ কিবা এটা ল'ব লাগিব নহয় খাব লাগিব তামোল এখন হ'লেও বুলি ক'লোঁ তাৰপিছত 20 টকা এটা ঘূৰাই দিলে আৰু পিন্ধি চাওঁ এতিয়া বা বেলেগ লাগিছে চুলো বে পিন্ধি ল'লোঁ চেণ্ডেলযোৰ একদম অৱস্থা নাইকিয়া হৈছে এইটো গোটেই পানী সোমাই যায় ওপৰেদি পানী ওলায় আৰু একদম পাতল হৈ গৈছে মাত্ৰ 1 মাহ হৈছে সেই চেণ্ডেলযোৰ কিনি তাতে এনেকুৱা মানে 140 টকা নে কিমান লৈছিলে খতম আমাৰ এই চেনেলত প্ৰতিদিনে লৈ অনা হয় নতুন ব্লগ ভিডিঅ' আহিবলগীয়া নতুন এটা ভিডিঅ' লৈ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ বাই বাই